নমস্কাৰ বন্ধুসকল, আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ মই অনুপমে আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু এই চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো ধৰণৰ নটিফিকেশ্যনসমূহ আপুনি আটাইতকৈ সোনকালে লাভ কৰে। তেনেহ'লে বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টো যোৱা কেইদিনমান ধৰি ক্ৰিকেট বিশ্বত ঘটি থকা কিছুমান খবৰৰ ওপৰত প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। আৰু প্ৰথম খবৰটো আহিছে ভাৰতীয় ক্ৰিকেট দলৰ ফাষ্ট বলাৰ ভুৱনেশ্বৰ কুমাৰৰ ওপৰত, যি যোৱা কেইদিনমান ধৰি এই খবৰটো ওলাই আছিল যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা। কিন্তু আজি ভুৱনেশ্বৰ কুমাৰে নিজে টুইট কৰি জনায় যে তেওঁ কোনো ধৰণৰ তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা এতিয়া অৱসৰৰ কথা ভবা নাই আৰু আটাইকেইটা পৰ্যায়তে তেখেতে ক্ৰিকেট খেলিব বিচাৰে, যি কি নহওক, T20 হওক, ODI হওক বা টেষ্ট ক্ৰিকেটতে হওক, তেওঁ আটাইকেইটা ফৰ্মতে ক্ৰিকেট খেলিব বিচাৰে। কিন্তু এই খবৰটো কোনোবা দুষ্ট চক্ৰই এই খবৰটো উলিয়াইছিল। আৰু দ্বিতীয় খবৰটো আহিছে IPL ৰ ওপৰত, আৰু এই খবৰটো হৈছে RCB টীমৰ পৰা আহিছে। এই ৱেষ্টইণ্ডিজ চাহালৰ ওপৰত এই খবৰটো আহিছে, যি তেখেতৰ এবাৰ এই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ পৰা তেখেতক উলিয়াই দিয়াৰ কথা ভাবিছে। আৰু তেখেতৰ যি এইবছৰৰ যি প্ৰদৰ্শন ইমান ভাল নহয়, 2020-19 তেখেতৰ যি প্ৰদৰ্শন আছিল বহুত উচ্চমানৰ প্ৰদৰ্শন আছিল, কিন্তু এইবছৰ তেখেতৰ প্ৰদৰ্শন ইমান ভাল নহয়, সেইবাবে তেখেতক ৰিলিজ কৰাৰ কথা ভাবিছে। আৰু সেইবাবে তেখেতে হয়তো 2022 চনত আহিবলগীয়া IPL-ত কোনোবা এটা নতুন টীমৰ হৈ খেলা দেখা পাব আপোনালোক সকলোৱে। আৰু তৃতীয় খবৰটো আহিছে IPL-ৰ যি জুন মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল, আৰু জুন মাহত অনুষ্ঠিত হোৱাৰ কথা বহুতে কৈ আছিল, কিন্তু সেই খবৰটো কিন্তু ইমান সঁচা বুলি ক'ব নোৱাৰি, কিয়নো জুন মাহতে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপকে আৰম্ভ কৰি জুলাই মাহতো ইংলেণ্ডৰ লগত ভাৰতীয় টেষ্ট ছিৰিজৰ 4খনকৈ মেচ আৰু শ্ৰীলংকাৰ লগত কেইবাটাও ছিৰিজ আছে। সেইবাবে জুলাই মাহত IPL অনুষ্ঠিত হোৱাটো কোনো ধৰণৰ সম্ভৱৰ কথা নহয়। হয়তো ছেপ্টেম্বৰ অক্টোবৰ মাহত IPL হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে T20 বিশ্বকাপৰ আগতে। আৰু চতুৰ্থ খবৰটো আহিছে সুৰেশ আয়াৰৰ ওপৰত, যি দিল্লী কেপিটেলছৰ তেখেত অধিনায়কো হয়। আৰু তেখেতৰ যি খবৰটো আহিছে যে শ্ৰীলংকাৰ লগত যোনটো ছিৰিজ হ'ব, তেখেতক যি কেপ্টেইনৰ দায়িত্বভাৰ দিয়াৰ কথা আছিল, কিন্তু তেখেতে আজি যি খবৰ ওলাই আহিছে তেখেতে সেই সময়লৈকেও তেখেতে সুস্থ হৈ নুঠে, আৰু সেইবাবে শেখৰ ধাৱান আৰু হাৰ্দিক পাণ্ডিয়াকেই কোনোবা এজনক তেখেতৰ কেপ্টেইনৰ দায়িত্বভাৰ দিয়াৰ কথা ভাবিছে আৰু BCCI। আৰু হয়তো সুৰেশ আয়াৰ T20 বিশ্বকাপৰ আগত তেখেত সুস্থ হৈ উভতি আহে, মই ইয়াকে বিচাৰিম। আৰু অৱশেষত আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে জনাবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।